নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসম দাপোন নামৰ চেনেলটো। আপোনালোকৰ সৈতে মই বিশ্বজিৎ বৰদলৈ। অসমীয়া মানুহৰ চহা জীৱনৰ এটি দিন যোৱা দৃশ্য। অসমীয়াত এষাৰ কথা আছে বোলে, মাতিলে ৰণলৈ যায়, নেমাতিলে ভোজলৈও নাযায়। আজি গাঁৱতে সেৱা এভাগ আছে, নিমন্ত্ৰণ এভাগ দি গৈছে, সেয়ে যাবলৈ ওলালোঁ। চাইকেল নাই, ছোৱালীজনী চাইকেলখনকে লৈছোঁ আৰু এইখন। বাটটো অকণমান দূৰে সেয়কী বাপজনৰ ঘৰলৈ। এয়া আহি আছোঁ ৰাইজ। এই বাটতে আহি থাকোঁতে পল' মাৰিবলৈ যোৱা ভকত কেইজনমানক পালোঁ। এয়া ৰাইজ চাওক, পল' মাৰিবলৈ। ক'ত যোৱা পল' মাৰিবলৈ? ক'ত যোৱা? ক'ত? নৈমুখত। ৰাইজৰ খেতি বাতি লাহে লাহে ৰুই হৈছে। ক'ৰ আহিলা গৈ? সদৰ শেষত এয়া বাপজনৰ ঘৰ পালোঁ আহি। আমাৰ অসমীয়া মানুহৰ চহা জীৱনত ই এটা দৈনন্দিন জীৱনৰ এটা নীতি বুলি ক'ব পাৰি। এই ভকতসকল বহি আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভকতক ভজিলে বোলে গুচে কৰ্মজয়, সেয়েহে আমিও ভকতক সেৱা এভাগ কৰিব ওলাইছোঁ। জানিয়া লইলো শৰণ, ৰাম জানিয়া লইলো শৰণ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি মাধৱ মাধৱ কৃষ্ণ। আজি ভকত বৈষ্ণৱক মাতি আনি গৃহস্থানত বহুৱাই আপোনাৰে গুণানুকীৰ্তন এভাগ পাবলৈ ওলাইছে। মৃতকৰ বছৰিকা শ্ৰাদ্ধ বুলি ইয়াতে হয়তো সেউকীৰ ফালৰ পৰা কিবা অপৰাধ হ'ব পাৰে। দিয়াই থৈ কৰাই পতালে অনেক ভোজনী হ'ব পাৰে। সবৰ পৰা নিৰীক্ষণ কৰি দেৱকী নন্দীয়ন্তে সন্তুষ্ট হৈ সেউকী সেৱা ভাগ মোৰ বুলি গ্ৰহণ কৰিব লাগে। হৰি নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নম পংকজ নভায় নম পংকজ মালিনী, নম পংকজ নেত্ৰায় নমস্তে পংকজাঙ্ঘায়। বহুদেৱ সুতং কৃষ্ণং সানুমদং, দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰুম। হৰি ৰাম ৰাম ৰাম। মূকং কৰতি বাচলং পঙ্গুলং ধায়তে গিৰিং, যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। দেখাইলা নিজ মায়া, নধৰিলা সমুদে তোমাৰ মৎস্য কায়া। কুৰ্ম অৱতাৰ ভৈলা কিৰো দধিতিৰে, লক্ষ্য পহৰৰ পথ জুৰিলা শৰীৰে। হে ৰাম কৰিলে ক পৰিস্তুতি, সুৰা সুৰ নাগে, ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠভাগে। অদিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি, হলিলাই দন্তৰ অগ্ৰে উধাৰিলা ভূমি। তোমাক কৰিলে যুদ্ধ হিৰৈ নাক্ষ বীৰি, অপয়াসে দৈত্য কমাৰিলা দান্তে চিৰি। হে আদি দৈত্য হিৰণ্য শিপু বলিয়াৰ,
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ কৰিলানি ভয় পাইলা তিদশে উলাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা চাস হে ৰাম বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কণী কালি তিলৈক্য কৰা কমিলা চৰণৰ গতি অতজু পাদুদকে গংগা ভৈলাউতপতি হৰি ৰাম 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 মণি যাদৱ 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 নন্দ হৰি হে ৰাম ভৈলাহা পৰশুৰাম ও নামে অৱতাৰ প্ৰদক্ষিণ কৰে ভূমি তিনি সাত বাৰ হে ৰাম ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্ত সুন্দৰী শ্ৰীৰাম ৰূপে কৌশলাত অৱতৰে বনবাস পখিলাপি তীৰ বাক্য ধৰি হে ৰাম বিৰাধকম বন্ধ কমন্ধ মাৰি চৰ লৈলা পান হৰ দুখনক প্ৰভু কৰিলা নিজান হীৰা মেকপাত সৰে বালি সংকলিলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সেতু বধিলা ৰাৱণ সীতা হৰণৰ হেতু হে ৰাম মাৰিলা ৰণত আনো ৰাসনে ক ভক্ত বিভীষণক হৰিলা অভিষেক অগ্নিগত পৰীক্ষা কৰি আনিলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথ বচনে অযোধ্যাক আঁকিলা ৰংগমনে কৰিলা ৰাজ্য দশ ৰাজাৰ বৎসৰ লগে চগে নীলা কবে অযোধ্যা নগৰ ৰোহিণীত ভৈলা হলি ৰাম দিবীৰৰ প্ৰাণ লৈলা মুষ্টিৰ পহাৰ কলম্ব মুষ্টিক ৰুক্ম দন্ত বীৰ হলিলাই মাৰিয়া ভাৰ হৰিলা ভূমিৰ বুদ্ধ অৱতাৰে বেদ পথ কৰি চন বামনয় শাস্তে মুহি আশা কৃপা সাগৰ দৈৱকী নন্দন পৰিমন কাম ভকত সংগ সদায় মুখে তোৱা হৰি কৃষ্ণ লোক কলিৰ শেষত হুইবা কল্কি অৱতাৰ কাটি মাৰি মেলচক কৰিবা বুন্দা মাৰ
সবাকো বধিবা বুধ গণ যত আছে কলিৰসে শত সত্য প্ৰৱতাই বা পাছে হৰি ৰাম 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 কৃষ্ণ। নৰ হৰি গোবিন্দ গোবিন্দ ও গোবিন্দ ৰাম নৰ হৰি গোবিন্দ গোবিন্দ ও গোবিন্দ ৰাম সনত কুমাৰ বতাৰে তুমি হৰি। সদৌ শেষত এয়া পাঠ সামৰণি হৈছে আমাৰ ভকতসকলে। এতিয়া বৰ্তমান এই সেৱকী বাপজনাই সেৱা ধৰিব। এয়া আমাৰ লালুঙৰ ভকত ইমানেই আৰু। গোবিন্দ নাজানো একো উপায় যিমতে সিহঁতৰ পবিত্ৰ কৰোণা হৈ যোৱা সেই প্ৰভু আজি তেওঁকে আপোনাৰ এবাৰ বৈকুণ্ঠ ঘোষাৰে জনাই আপোনাৰ চৰণতে পৰিছে। মৃতকৰ আত্মা য'তে আছে তেওঁৰ সুখ শান্তিৰ বাবে। ইয়াতে হয়তো সেৱকীৰ ফালৰ কিবা দ্বাৰাই দুখ থাকিব পাৰে। সৰ্ব দুখ ক্ষমা কৰি বিঘিনিত শূন্য কৰি ৰাখণ্ডা কৰি ৰাখিব লাগে, কিবা হৈ কৃপা কৰিব লাগে। আৰু লগতে আইসকল আৰু আমাৰ বাপ বৈষ্ণৱসকলৰ মাজতে উঠাই বহাই বাইকে বচনে অনেক ভুল বান্ধি হ'ব। খবৰ ভুল মক্ষণ কৰি দেৱকীনন্দনৰে সন্তুষ্ট হয়। সকলো ফালৰ পৰা দুখ দুৰ্গন্ধি না কৰি সদায় যেন আপোনাৰ শ্ৰীচৰণলৈ ঠাই দিব লাগে, এইখিনি আপোনাৰ ওচৰত প্ৰাৰ্থনা। মোক ৰক্ষা কৰি চৰণে ৰাম, মোক ৰক্ষা কৰি চৰণে।
নিদিওঁ জানো ডোখৰ একেলগতে একেবাৰে এয়া মেধি বাপে প্ৰসাদ ভগাই শেষেই কৰিছে। মাতে এখন লগাই দিব ভকতসকলক। আপোনালোকক সকলোৱে পাইছেনে বাৰু? হয় হয় পাইছোঁ। পাইছে যদি প্ৰসাদ মতে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ দিয়ক প্ৰসাদ মতে গ্ৰহণ কৰক। কৃষ্ণ বুলি আমি প্ৰসাদ মুঠি এয়া ধৰিলোঁ। কৃষ্ণ এইটো ভাল দে। পানী ঠাণ্ডা পানী লৈ যা। গাখীৰ খালি দেখোন সেইটো নহ'ব বোলে। ৰাম কৃষ্ণ কৃষ্ণ বহু কাম ক্ষতি কৰি এই অধৰ্মৰ ঘৰত পদধূলি দিলে। ইয়াতে মই বহুত সন্তুষ্ট হৈছোঁ। সেয়ে আপোনালোকক কি দিনো বিদায় দিম। তথাপিও এটি গুৱা পাণ লৈ পেলাই আপোনালোকৰ ওচৰত আপোনালোকক বিদায়হে দিছোঁ। কৃষ্ণ গুৰু কৃপা সাগৰ দৈৱকী নন্দন পয়ো মনকাম ভকত সংগ সদায় নুগুচ মুখে লোৱা গণ ইয়কাল পৰকাল নচাও কমতি জন্মে জন্মে হওক গুৰু ভকত বৈষ্ণৱ উন্নতি। হৰি ৰাম কৃষ্ণ। সদৌ শেষত এয়া গৃহস্থ বাপজনাই